everyone, welcome to my YouTube channel Toyetri Priyam. আজি মই লৈ আহিছো কেৰাহীত সহজতে বনাব পৰা আটাৰ কেকৰ এটা ৰেচিপি। হয়তো বহুতে ইদৰে বনাই পাইছে আৰু যদি কোনোবাই বনাই পোৱা নাই তেন্তে এবাৰ ট্ৰাই কৰি চাব পাৰে। আহক তেন্তে পলম নকৰি মই আপোনালোকৰ লগত এই ভিডিঅটো শ্বেয়াৰ কৰো। আশা কৰো ভিডিঅটো শেষলৈকে চাব আৰু শেষত কমেন্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। প্ৰথমতে মই 3টা কণী লৈছো আৰু এই কণী কেইটা মই ভালদৰে ফেটি লম। কণী কেইটা ফেটি লোৱা হৈ গল। এতিয়া মই ইয়াত এড কৰিছো চেনি। মই এই কাপটোৰে আধা কাপ চেনি লৈছো। আপোনালোকে যিকোনো মেজাৰিং কাপ ল'ব পাৰিব। খালি মনত ৰাখিব গোটেইখিনি বস্তু একেটা কাপেৰে মেজাৰ কৰিব লাগিব। চেনিখিনি ইচ্ছা কৰিলে গুৰি কৰিও দিব পাৰে, কিন্তু মই নাই দিয়া, এইদৰে দিছো। এইদৰে দিলে অলপ বেছি সময় ফেটিব লাগে। চেনিখিনি মোৰ ফেটি লোৱা হৈ গল। এতিয়া মই একেটা কাপেৰে আধা কাপ আটা ইয়াত এড কৰিছো। মই সাধাৰণ যেটো ৰঙা আটা পোৱা যায় সেইটোৰে বনাইছো কেকটো। আপোনালোকে যিকোনো আটা ল'ব পাৰে। লগতে মই ইয়াত এড কৰিছো আধা চামুচ বেকিং সোডা আৰু আধা চামুচ বেকিং পাউডাৰ। এতিয়া গোটেইখিনি মই ভালদৰে ফেটি লম। এইখিনি মোৰ গোটেই ফেটি লোৱা হৈ গল আৰু এতিয়া ইয়াত মই এড কৰিছো ৰিফাইন তেল। ৰিফাইন তেল আপোনালোকে প্ৰথমতেও এড কৰিব পাৰে, মই পিছত দিছো, কোনো কথা নাই, টেষ্টৰ কোনো ইফাল সিফাল নহয়। ৰিফাইন তেল এড কৰাৰ পিছত মোৰ বেটাৰটো অকমান পনীয়া হ'ল, মই আৰু অকমান আটা ইয়াত এড কৰি দিছো। এয়া মোৰ কেকৰ বেটাৰটো একেবাৰে ৰেডি হৈ গৈছে। বহুত বেছি ডাঠো হ'ব নালাগে আৰু একেবাৰে পনীয়াও হ'ব নালাগিব। এতিয়া মই এটা কেক টিন লৈ লৈছো আৰু ইয়াত মই দিছো অকমান ৰিফাইন তেল। আপোনালোকে বাটাৰো ইউজ কৰিব পাৰে আৰু এই গোটেই সাইডটো এদৰে মচি দিছো। ইয়াত ইচ্ছা কৰিলে এখন বাটাৰ পেপাৰো লগাই ল'ব পাৰে। এতিয়া মই কেকৰ মিশ্ৰণখিনি ইয়াতে ঢালি দিম। মিশ্ৰণখিনি ইয়াতে ঢালি দিলো আৰু এতিয়া অকমান এইটো এদৰে টুকুৰাই দিছো আৰু ওপৰত মই দিছো ড্ৰাই ফ্ৰুইটছ। মই ড্ৰাই ফ্ৰুইটছত কিচমিচ আৰু কাজু ব্যৱহাৰ কৰিছো। এইখিনি হৈ গল। এতিয়া মই কেৰাহীত এইটো বেক হ'বলৈ দিম। মই গেছত কেৰাহী এখন পাতি দিছিলো আৰু 10 মিনিটৰ কাৰণে হাই ফ্লেমত প্ৰিহিট হ'বলৈ দিছো। প্ৰিহিট হোৱাৰ পিছত মই গেছটো একেবাৰে লো কৰি দিছো আৰু ওপৰত এডাল ষ্টেণ্ড দি দিছো। এতিয়া মই ইয়াৰ ওপৰতে কেক টিনটো দি দিম। আৰু ওপৰত এখন ঢাকোন লগাই দিম আৰু গেছটো একেবাৰে লো কৰি দিছো। এইটো প্ৰায় আধা ঘণ্টা মানৰ কাৰণে বেক হ'বলৈ দিম। আধা ঘণ্টা হৈ গল আৰু এতিয়া মই কেকটো চেক কৰি চাম। এইদৰে চুৰি এখনেৰে মই এইদৰে চাইছো আৰু ইয়াত একো লাগি অহা নাই, অৰ্থাৎ আমাৰ কেকটো ৰেডি হৈ গৈছে। এয়া চাওক, চুৰিখন একেবাৰে সাফা হৈ আহিছে। এতিয়া গেছৰ ফ্লেমটো অফ কৰি মইটো ঠাণ্ডা হ'বলৈ দিম। এয়া কেক টিনটো মই উলিয়াই লৈছো আৰু এইদৰে মই ঠাণ্ডা হ'বলৈ ৰাখি দিছো। এতিয়া মই কেকটো এইদৰে চাৰিওফালে চুৰিৰে এইদৰে দিম, দিলে কেকটো সহজতে ওলাই আহিব। এয়া চাওক, কেকটো ধুনীয়াকৈ ওলাই আহিছে। এয়া আমাৰ আটাৰ কেক ৰেডি হৈ গল। দেখিবলৈও ধুনীয়া হৈছে। এতিয়া মই অকমান কাটি দেখুৱাইছো।
এয়া চাওক মই একেবাৰে গৰমে গৰমে কাটি দেখুৱাইছোঁ খুব স্পঞ্জি হৈছে কেকটো আৰু খাবলৈও খুবেই সোৱাদ লগা হয় আপোনালোকে যদি ঘৰত ট্ৰাই কৰা নাই তেন্তে ট্ৰাই কৰি চাব পাৰে খাবলৈ খুবেই সোৱাদ লগা হয় এই কেকটো আশা কৰোঁ আজি ৰেচিপিটো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ কৰি দিব লগতে মোৰ চেনেলটো নতুনকৈ চাইছে যদি সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব